হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। প্ৰথমতে আপুনি ভিডিঅ'টো চালে আৰু তাৰপিছত এখন ফটো দেখা পাইছে। এতিয়া মই ক'ব লৈছোঁ ভিডিঅ'টোৰ কথা। ভিডিঅ'টোত যিটো ছোৱালী দেখা পাইছে চিঞৰি থকা আৰু বাকী লোক কেইজনমান দেখা পাইছে নাচি থকা, তেওঁলোক হ'ল নিউজিলেণ্ডৰ খিলঞ্জীয়া মানুহ, মানে নিউজিলেণ্ডৰ ভূমিপুত্ৰ। আপোনালোকে মুখকেইখন চাই গম পাইছে চাগে যে তেওঁলোক ব্ৰিটিছাৰ, মানে যিসকল ৱেষ্টাৰ্ণ কাণ্ট্ৰিৰ মানুহ আছে, মানে যিসকল আমি কওঁ যে ব্ৰিটিছ, তো তেওঁলোকৰ লগত ফেচ মেটচ নকৰে। আৰু ব্ৰিটিছাৰসকলে তাত যে শাসন কৰিছিল আৰু এতিয়া তাত মানে মেজৰিটি ব্ৰিটিছ, মানে সেই দেশখনত নিউজিলেণ্ডত এতিয়া চবতকৈ বেছি মানুহ আছে ব্ৰিটিছাৰসকল। এতিয়া কথাটো হ'লে এওঁলোকে প্ৰটেষ্ট কিয় কৰি আছে? প্ৰটেষ্ট কৰাৰ কাৰণটো বেলেগ আছে, মই সেইটো এই ভিডিঅ'ত ক'ব নাযাওঁ, সেইটো ডাঙৰ ভিডিঅ' হৈ যাব। তো তেওঁলোকে পাৰ্লিয়ামেণ্ট হাউচত নিজৰ হকে, নিজৰ অধিকাৰৰ হকে প্ৰটেষ্ট কৰিব লগা হৈছে। তো ভাবি চাওক, খিলঞ্জীয়া লোকসকলে নিজৰ অধিকাৰৰ বাবে অন্য মানুহৰ, অন্য দেশৰ, অন্য জাতিৰ সন্মুখত প্ৰটেষ্ট কৰিব লগা হৈছে। নেক্সট যিখন মই ফটো দেখুৱালোঁ সেইখন হ'ল আমেৰিকাৰ নেটিভ পিপল, মানে আমেৰিকাৰ খিলঞ্জীয়া বা ভূমিপুত্ৰসকল। আপোনালোকে যদি আমেৰিকাৰ বাকী মানুহখিনি আৰু এওঁলোকক মিলাই তেন্তে গম পাব যে এওঁলোক আৰু তেওঁলোকৰ মাজত ভালেখিনি ডিফাৰেঞ্চ আছে এজ এ ফেচ ষ্ট্ৰাকচাৰ। তো এওঁলোক হ'ল আমেৰিকাৰ নেটিভ পিপল, আমেৰিকাৰ খিলঞ্জীয়া মানুহ, ভূমিপুত্ৰ। এওঁলোককো এটা সময়ত যেতিয়া ব্ৰিটিছাৰসকল আমেৰিকা গৈ পাইছিল, ভাস্কো ডাগামাই আমেৰিকা আৱিষ্কাৰ কৰিছিল ন, গম পোৱা যায়। তো সেই সময়তে এওঁলোককো মানে মাৰি শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছিল। এওঁলোকে এই জাতিটোৱে যিটো মানে খাদ্যৰ ওপৰত নিৰ্ভৰশীল এটা জন্তু আছে, মই নামটো পাহৰিলোঁ, সেই জন্তুটোক মাৰি শেষ কৰি দিছিল যাতে এওঁলোক মৰি যায়, এনেকুৱা এটা। আৰু এতিয়াতো বৰ্তমান ৱৰ্ষ্ট এওঁলোক। নিউজিলেণ্ডততো বহুতখিনি আছেই তাৰ নেটিভ পিপল, কিন্তু আমেৰিকাত বহুত নোহোৱা হৈ গৈছে। আপুনি এক্টৰ এটা গম পাব, জেচন মমোৱা বুলি, ফিল্মখনৰ মই নামবিলাক পাহৰিলোঁ। তো বহুতকেইটা ফিল্মত, গেম অফ থ্ৰ'নছতো আছে। তো তেওঁৰ কথা আপুনি চিনি পাব, তেওঁ এজন নেটিভ আমেৰিকান হয়। তো মই এই কথাখিনি উলিয়াইছোঁ কিহৰ কাৰণে? এই কথাখিনি ওলোৱাৰ এটাই কাৰণ হ'ল অসমীয়াসকলো সাৱধান হ'বৰ হ'ল। অকল অসমীয়া বুলি নহয়, ভাৰতৰ সকলো লোক, যিহেতু বাংলাদেশী যেনেধৰণে অগ্ৰসৰ ঘটি আছে ভাৰতত। কাৰণ কি হ'ল, মই কোনো মুছলিম মানুহক লৈ কোৱা নাই, কোনো হিন্দুক লৈ কোৱা নাই, কোনো খ্ৰীষ্টানক লৈ কোৱা নাই, অনলি বাংলাদেশীৰ কথা কৈছোঁ। হিন্দু হওক বা মুছলিম হওক, অনলি বাংলাদেশী, কোনো ধৰ্মক লৈ মই এই ভিডিঅ'টো বনোৱা নাই। আৰু যিসকলে যদি ধৰ্মৰ কথা ভাবি মোৰ ভিডিঅ'ত বেয়া কমেণ্ট কৰিব ওলাইছে তেন্তে গুচি যাওক, কমেণ্টটো কৰি গুচি যাওক, ভিডিঅ'টো চাব নালাগে। তো আমিও সতৰ্ক হ'ব হ'ল, সকলো ভাৰতীয় সতৰ্ক হ'ব হ'ল, সকলো অসমীয়া সতৰ্ক হ'ব হ'ল। ধন্যবাদ।